নমস্কাৰ। তৃতীয় খণ্ডতে আৰু এতিয়াও হ'ব অন্তিম খণ্ড মানে বিয়া নামৰ। আপোনালোকে চাই কেনে পালে? আশা ৰাখিছোঁ অলপ ভাল লাগিল নহ'লে। আমি আজি এই অন্তিম খণ্ডতে আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিবলৈ লৈছোঁ। আশা ৰাখিছোঁ আপোনালোকে শুনি ভাল পাব, চাই ভাল পাব আৰু ভাল নাপালেও আপোনালোকে চাব, গম পাব যে সঁচাকৈ আমাৰো এনেকুৱা এটা হৈছে নহয়নে? ঠিক আছে, আপোনালোকৰ দিনবোৰ শুভ হওক, আনন্দময় হওক, সকলো সুস্বাস্থ্যৰ গৰাকী হওক, এয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আহক তেন্তে আজি আমাৰ ভিডিঅ'টি অন্তিম খণ্ডটি আৰম্ভ কৰোঁ। ৰজাৰ মহাদৈ, ৰজাৰ মহাদৈ, উভয়খনে যাত্ৰা কৰি যোৱা জোৰোণ লৈ খাৰু লোৱা মণি লোৱা কুণ্ডল হাতে খৰি, ঐ ৰাম কুণ্ডল হাতে খৰি, তেল সেন্দুৰ ফণিকাকৈ লোৱা শৰাই ভৰি, ঐ ৰাম লোৱা শৰাই ভৰি, ওলাই আহা আই দেৱে ঐ শশী মাটিত মঙল চাই, গণকে গণিতা কৰে ও শশী ক্ষণ চৰি যায়, ওলাই আহা আই দেৱে মূৰত কাপোৰ লৈ, তোমাৰ শাহুৰৈ আছে সেন্দুৰ দিবলৈ, ৰাম ৰাম পানী তুলিবলৈ, ৰাম ৰাম কোন কোন আহিছে, ৰাম ৰাম সকলো আই দেউৰে সখীহে, ৰাম ৰাম পানী তুলিবলৈ, ৰাম ৰাম ওলাইছে দৈৱকী, ৰাম ৰাম কাষতে কলচি লৈহে, জলতেৰি দিবা তামোল পানে জুৰি, ঐ ৰাম চুৰিৰে কাটিবা পানীহে, জলত সেৱা কৰি কলচি ভৰাবা, ঐ ৰাম পাছলৈ নাচাবা ঘূৰিহে, জল ভৰি যশোদা ফুল চন্দন তুলসী, পাছলৈ নাচাবা ফুল চন্দন তুলসী, সাগৰো আহিব হাঁহি হে ফুল চন্দন তুলসী, ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচি। কাশী ঘটলো
যমুনালৈ যাব লাগে। ঐ শশী নকৰিবা হেলা, ৰাম কৃষ্ণ সন্ধ্যাতে গমনে, ৰাম কৃষ্ণ যাত্ৰা সুমংগলে, হৰি মোৰৈ দৈ যমুনালৈ যা। ৰাম কৃষ্ণ ৰিণিকি ৰিণিকি, ৰাম কৃষ্ণ দেখিছো যমুনা, হৰি মোৰৈ বৈ আছে কদমৰ তলে। দূৰৈকৈ পুখুৰী খন্দালা দেউতা, ঐ ৰাম বন্ধালা সেন্দুৰী আলি হে। সেন্দুৰী আলিতে দৈয়ে খোজ নেপেলাই, ঐ ৰাম সোণৰ খৰিকা যেন ভৰি হে। যমুনাৰে ভৰা নাও, যমুনাৰে ভৰা নাও, সীতাক গা ধুৱাওঁগৈ জল দিয়া গংগা মা। এতিয়া অলপ জোৰা নাম গাব লৈছোঁ। বাড়ির পাশর হিলিখা, বাড়ির পাশর হিলিখা, রাম তুমি তিলিকা, রাম তুমি তিলিকা, আমার বাদক সুয়াসুন কেনে যাকো চিলিকা। ও পোকা থেকেরা দরারে ভাইকে দেখুয়াইছে সেহেরা, দেখুয়া বলে লাগে ভাল নহয় সেহেরা, ফটো তুলি নিবলৈ নাই আমাৰ কেমেৰা। তামোলৰে থুৰিয়া, তামোলৰে থুৰিয়া, কইনাৰ ভায়েকটো মাটি কটা নুনিয়া, নহময় নুনিয়া দেখিবলৈ ধুনীয়া, বিয়াৰ কাম কৰোঁতে দেখা গৈছে ধুনীয়া। উশাচিতলেখা দুয়ো সখী আছিলে, বান ৰজাৰ জীয়াৰী উষা দেৱী সুন্দৰী, উষা দেৱী সুন্দৰী পূজা কৰে ভৈৰৱী, পাৰ্বতী সন্তুষ্ট হ'ল উষাক বৰে দিলে। এদিন ৰাতি ভাগত উষাই সপোন দেখিলে, সপোনতে উষায়ে চিতলেখাক ক'লে, ও প্ৰাণৰ সখী অনিৰুদ্ধ কোঁৱৰ, আনি দিয়া বিচাৰি। চিতলেখাও আছিলে চিত্তবিদ্যাত পাৰ্গতে, বহু চিত্ৰ আঁকিলে তাৰ মাজৰ পৰাই উষাই বাছি ল'লে। তেতিয়া চিতলেখাই ভোমোৰা হৈ উৰিলে, উৰি
শীতলে খাই শ্ৰীকৃষ্ণৰ নাতিয়ে অনিৰুদ্ধ কানিলে অগ্নিগড়ৰ ভিতৰত কেঁচা তামোল পানেৰে উষা অনিৰুদ্ধৰ বিয়াখনি পাতিলে কেঁচা তামোল পানেৰে উষা অনিৰুদ্ধৰ বিয়াখনি পাতিলে কৃষ্ণ 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 হৰি ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৰি কৰিব মায়া নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱ কৰা পৰিত্ৰাণ প্ৰভু জীৱ কৰা পৰিত্ৰাণ আজি এই বিবাহৰ সেহান্তৰত তোমাৰ চৰণত সেৱকীয়ে এটি সেৱা আগবঢ়াইছে এই সেৱাভাগী প্ৰভু ভগৱন্ত নিজ ভিত্ৰ বুলি কৃপা কৰিব লাগে ইয়াতে তোমাৰ চৰণত প্ৰাৰ্থনা মই অনাথক দয়া কৰহো পৰমানন্দ দাস বুলি ধৰিও মনত থৈ নিয়া ভিতৰৰ সংগত আঙুলি মুখত কৰোঁ দান্তি তিন্ন তুলি ধৰোঁ কেশ চিন্তি দিওঁ চৰণত প্ৰভু কেশ চিন্তি দিওঁ চৰণত হে প্ৰভু বিবাহ সম্পন্ন কৰ্মত অনেক গ্ৰহ দুখ কাল দুখ দ্ৰব্য দুখৰ নিবৃত্তিমান কৰি দিন তিথি নক্ষত্ৰ সৰ্বদোষৰ পৰা প্ৰভু ভগৱন্তই পৰিত্ৰাণ কৰি সেৱকীক চৰণ চত্ৰই চপাই ধৰি এক বিন্দু কৃপা কৰিব লাগে জীৱ জীৱ চিৰং জীৱ যাৱৎ চন্দ্ৰ দিবাকৰ অচৰা বসতে লক্ষ্মী শত লাভং দিনে দিনে প্ৰভু শত লাভং দিনে দিনে হে প্ৰভু তোমাৰ চৰণত কি জনাম তুমি অন্তৰ্যামী ভগৱান তোমাৰ চৰণতে সেৱকীয়ে যি উদ্দেশ্যে সেৱা আগবঢ়াইছে এই উদ্দেশ্য সম্পূৰ্ণ ফলভাগী কৰি বৈবাহিক জীৱন সুখময় কৰি আগবঢ়াই নি প্ৰভু ভগৱন্ত এক বিন্দু কৃপা কৰিব লাগে ইয়াতে তোমাৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে হৰি ৰাম নমো শান্তকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘবৰ্ণং শুভাং নম লক্ষ্মীকান্তং কমল নয়নং যোগী বিধ্যান বৰ্ম বন্দে বিষ্ণু ভৱ ভয় হৰণং সৰ্বলোকৈকথম প্ৰভু সৰ্বলোকৈকথম হে প্ৰভু তোমাক কি জনাম তোমাৰ চৰণতে সবতো প্ৰকাৰে সেৱা আগবঢ়াইছে এই সেৱাভাগী চৰণ চত্ৰই চপাই ধৰি সেৱকীক কৃপা দৃষ্টি প্ৰদান কৰিব লাগে হৰি সন্তোষ অৰ্থে হৰি বোলা এতিয়া গাবলৈ লৈছোঁ কইনা বিদায় দিয়াৰ সময়ত হোৱা দুপাতিমান বিয়া নাম নেকান্দিবা দাদা তুমি নেকান্দিবা বৌ নেকান্দিবা বৌ তোমাৰ ঘৰত জিৰাইছিলোঁ জিৰণীয়াম নেকান্দিবা দাদা তুমি নেকান্দিবা বৌ নেকান্দিবা বৌ তোমাৰ ঘৰত জিৰাইছিলোঁ জিৰণীয়াম দেউতা মই আহিলোঁ মা মই আহিলোঁ যাবৰে সময়ত বিদায়হে মাগিলোঁ দেউতা মই আহিলোঁ মা মই আহিলোঁ যাবৰে সময়ত বিদায়হে মাগিলোঁ শাহু শহুৰ মানিবা শাহু শহুৰ মানিবা ঘৰৰে ভাই ভনী মৰমেৰে মাতিবা বিয়াৰ নাম সম্ভৱতোতো আছে কিন্তু বিয়াৰ নামত দৰা কইনা বিয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত সকলোতে ব্ৰাহ্মণ সমাজ আছে সকলোৱে জানে এই ব্ৰাহ্মণ সমাজত ল'ৰাসকলৰ মানে বালকবিলাকক কি কৰা যায় লগুণ দি আনি দিয়া যায় লগুণ পিন্ধায় আৰু সেইটো এটা পৰম্পৰা সেইটো এটা বিয়াৰ নিচিনাই হয় বহুত ডাঙৰ অকেজন হয় সেইটো আৰু সেইটোতো বুলি বিয়া নাম আছে মই প্ৰথমতে জনা নাছিলোঁ নীতুৱে ক'লে
তাৰপিছত মই কৈছোঁ সেইটো ল'ব পাৰি, কিন্তু তেতিয়া গম পালোঁ যে লগুণ দিয়নিটো মানে বিয়ানাম আছে। আৰু মই কিন্তু লগুণ দিয়নি খাইছোঁ, কেইবাখনো খাইছোঁ, কিন্তু তাত মই কোনো ধৰণৰ নামবিলাক শুনা নাই, মই লগুণ দিয়নি নাম শুনা নাছিলোঁ। কিন্তু যেতিয়া নিতুৱে পঠাই দিলে ইমান ভাল লাগিলে, আপোনালোকৰ চাই কেনে লাগিলে জনাবচোন লগুণ দিয়নিৰ নাম।
চাওঁতে তৃতীয় আৰু অন্তিম খণ্ডটি শেষ হৈ আহিল। বহুত দিনৰ বিৰতিৰ পিছত এই কৰ্মভাগ মই কৰিব পাৰিলোঁ, বহুত সকাহ লাগিল। মই ভাবিছিলোঁ কৰিব নোৱাৰিমেই, কিন্তু যিয়ে নহওক, যিসকলে ইমান কষ্ট কৰি মোলৈ ভিডিঅ' পঠাইছে আৰু এইবিলাক যোগাৰ কৰি দিছিল, সেই ভণ্টি আৰু আইতাসকলক সকলোকে মই চৰণ শ্ৰী প্ৰণাম কৰিছোঁ। ভণ্টিসকলক চৰণ শ্ৰী প্ৰণাম কৰা নাই, তোমালোকলৈ মৰম থাকিল। আৰু বৰজনলৈ প্ৰণাম জনাইছোঁ। আৰু পলম হোৱাৰ কাৰণে দুখিত, কিন্তু যিয়ে নহওক আমি আমাৰ এই লোকগীতসমূহ এনেকৈ শুনিবলৈ পাই সঁচাকৈ মইতো বহুত আনন্দিত হৈছোঁ। যিহেতু মই নিজে গোৱা নাই ন, বেলেগে গাইছে, কিমান ভাল লাগিছে। মইতোতো তাৰ আশে পাশেও নাই, কিন্তু সঁচাকৈ বৰ ভাল লাগিলে, মোৰো ভাল লাগিল। আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাইছে আৰু আপোনালোকৰ কমেণ্ট মোৰ কাৰণে বহুত প্ৰয়োজন আছে আৰু আগবাঢ়ি যোৱাত ই এটা প্ৰেৰণা যোগাব মোক। এতিয়া আজিৰ কাৰণে সামৰোঁ। পুনৰ এক নতুন শিতান লৈ আহিম, নতুন ধৰণৰ কৰ্মৰাজি লৈ আহিম, নতুন সৃষ্টি লৈ আহিম। আৰু তাত ৰন্ধনো থাকিব পাৰে, কৈয়ে আহিছোঁ, ৰন্ধনো থাকিব পাৰে, হস্তকৰ্ম থাকিব পাৰিব, আৰু থলুৱা হওক, পৰম্পৰাগত হওক, বৰ্তমানৰ হওক, সকলোখিনি সন্নিৱিষ্ট এই চেনেলটিত থাকিব। আপোনালোকে চাই যাব। এতিয়া আজিলৈ আহোঁ। সকলোকে পুনৰবাৰ নমস্কাৰ, প্ৰণাম, শুভৰাত্ৰি, জয় আই।